অসমীয়াত চাই মই বুজিয়ে নাপালো হিন্দীত চাইছো আৰু হিন্দীৰ লগলে বুজি পাই এটা পাৰ্চি বিৰাট ফূৰ্তি কৰি আছে আৰু ই নিবাৰণে গোটেই কথা বিদ মাৰি থৈ আহিছে আজি ৰিটাৰ্ণ লেখা আহিছে এইটো ডিজেন ৰাভাই আৰু মোকো লগত লৈ আনিছে আৰু মই আহিলোঁ আজি তেখেতক লৈ আৰু আমি বৰ্তমান বৰমাৰ পৰা 20 কিলোমিটাৰমান সোমাই আহিছোঁ বৰ্তমান জেগাটো পোৱাই নাই এতিয়া কিবা অলপ খাই লওঁ আমি দাদা এইটো কি জেগা হয় চামোটা আমি বৰ্তমান চামোটা পালোঁ আৰু এতিয়া আমি এতিয়া কিবা কিনি অলপ খাই লওঁ একো ৰাতিপুৱা একো খাই অহা নাই একো নোখোৱাকৈ লৈ আনিছে ৰাতিপুৱা ছাৰে তেখেতে আজি ৰিটাৰ্ণ লেখক কি লিখে ইহে জানে ক'ত পঢ়াই পৰে মানুহটো চাওক বৰ্তমান মই লগটোক ৰখি আছোঁ আৰু পুৱা 6 তাতে আহিছোঁ এতিয়া বৰ্তমান 10টা বজাৰ পৰা আৰম্ভ হৈছে আৰু 10টাৰ পৰা 2 ঘণ্টা ৰখি আছোঁ বৰ্তমান অহা নাই ৰ'দতে ৰখি আছোঁ আৰু মোৰ লগৰ এটা আছে আমাৰ নিকাচীৰ ফালৰ পৰা আহিছে তেখেতো একজন মানুহ লৈ আহিছে আমি আছোঁ বৰ্তমান চামোটাত চলমাৰি নাকি তাতে আছোঁ তাতে এক্সাম হৈ আছে এতিয়া আহিব মোৰ লগটো চাওক কিমান মানুহ ৰখি আছে চাওক ইয়াতে আৰু বৰ্তমান ওলবা হৈছে আৰু 7-8 মিনিটমান আছে আৰু এতিয়া লাহেকৈ আমি যাম আমি বৰ্তমান ৰিটাৰ্ণ লিখি আহি বৰমা পালোঁ আৰু বৰমাৰ অলপ ভাত আঞ্জা খাম মানে ৰাতিপুৱা আমি একো খাই অহা নাছিলোঁ সেইকাৰণে এতিয়া আমি বৰমাৰ এইখন দোকানত আমি ভাত খাম চাওক এইখন দোকানত খাম আমি ভাত বৰমাৰ এইটো আমি এইটো চাইডেদি আহিছোঁ আৰু এইটো চাইডেদি আহি কি ধুনীয়া কৰি এতিয়া আমি খাম আৰু মোৰ গাড়ীখন এতিয়া থৈ দি দিছোঁ চাওক আপোনালোকেতো গমে পাই ৰিটাৰ্ণ লিখিছিল আৰু মই এখেতক লৈ আনিছিলোঁ ৰিটাৰ্ণ লিখিব কেনে প্ৰশ্ন হৈছে বিৰাট সহজ প্ৰশ্ন হৈছে একদম সহজ হৈছে বোলে আৰু চবে সহজে লিখিছে আৰু মাৰ্কটো বহুত যাব 80-90 মানত কিজানি হ'ব পাৰে মই বহুতক সুধিছিলোঁ বহুতে কৈছে বহুত সহজ আহিছে হেল্ল' আমি বৰ্তমান এতিয়া ভাত পানী খাম চাওক এইটো শিৱ দাস আৰু ডিজাইন চাওক আৰু এইটো লাহেকৈ এতিয়া ভাত আহি আছে বৰ্তমান ডাইনিং খালী চাওক বৰ্তমান ডাইনিং খালী হৈ আছে আৰু একজন আছে ইয়াত আমি 4জন ইয়াক 2জন লাগ পালোঁ এক্সাম দিবা আহি বৰমা হোটেলৰ আহি গেল ভাত আঞ্জা চাওক কি আছে আমাৰ ইয়াতে এইটো ডিজাইন আমি নিৰামিষৰ মানুহ আপোনালোকে গমে পায় চাওক এই নিৰামিষ ভাত ডগৰি খাম চাই ভাই পাপৰ খান কি বেপাৰ পাপৰ আৰু হাঁহিছি ৰিটাৰ্ণ লিখি আহি হাঁহি আছে মানুহ বিৰাট বোলে ভাল হৈছে বাইদেউ এটা শিকাই দিয়া বুলি কৈছিল চাওক 40 দিছে মই কৈছোঁ এনে কৈছোঁ নহয় মই প্ৰথমতে অসমীয়াত চাই মই বুজিয়ে নাপালো হিন্দীত চাইছো আৰু হিন্দীৰ লগলে বুজি পাই হিন্দীত ভাল লগলে বুজি পাই ই বোলে এটা পাৰ্চি বিৰাট ফূৰ্তি কৰি আছে আৰু ই নিবাৰণে গোটেই কথা বিদ মাৰি থৈ আহিছে 40 দিছে মোক টেনশ্যন নালাগে 40 টেনশ্যন নালাগে 40 শিকাই দিছে এতিয়া মিনিমাম 56 মান পোৱাৰ আশা আছে চাওক হেলমেট দুটা নালাগিব মামাহুন ধৰা হৈছে পুলিচ মামাহুন নুমাই দিবা দিম